আবৃত্তি কৰিবলৈ লোৱা কবিতাৰ শিৰোনাম মহানায়ক। কথা ৰাজু কলিতা। আবৃত্তি অনন্যা বৰুৱা। গামোচাৰ বাগৰিটো কেতিয়াও নেৰিলা তুমি, ইমান অভিমান কিহৰ বাবে আজি? উঠাচোন উঠা, এবাৰতো কোৱা ঘেণ্টা মই মৰিম নেকি? অভিমানৰ মুখখন দেখিও বেয়া লগা নাইনে তোমাৰ? কাৰ ওপৰত খং কৰি আছা বাৰু এনেকৈ? আমাৰ হিয়াৰ আমঠু তুমি, তুমি নাই মানে আমাৰ সংস্কৃতি আধৰুৱা, গম পোৱানে তুমি? উঠাচোন, এবাৰতো উঠা তুমি। তুমি নহ'লে নুফুলে ৰজনীগন্ধা, এই ধৰাৰ বুকুত মায়া মাথো মায়া। দূৰণিৰ পৰাই ৰ লাগি তোমাক চাইছো অভিমানৰ উৰণি টানি। সাগৰ তলিত শুই থাকিবলৈ মন কৰিলেও অসমীয়াই নিদিয়ে তোমাক শুবলৈ। শীতৰে সেমেকা ৰাতিত কাৰ গান শুনি আমি কবিতা লিখিম এতিয়া? তুমি দিনত জ্বলি থাকা, ৰাতিও জ্বলি থাকা, আকৌ এতিয়া কিহৰ ইমান অভিমান? কাৰ ওপৰত কৰিছা ইমান অভিমান? আজি তুমি যোৱা বাটেৰে ধূলিকণাবোৰে বৰকৈ কান্দিছে অ'। এবাৰ উঠি সিহঁতক মাত এষাৰটো দিয়া। পপীয়া তৰাবোৰে চিলাবোৰক টানি টানি নিছে। তোমাৰ পাখি পাখি এই মনেৰে উৰিবৰ মন হলেও সাৱটি ধৰিম আমি দুবাহুৰ মাজত। আজি মাজুলীৰ ছোৱালীজনীয়ে বৰকৈ কান্দিছে। 30 টকা ফেৰীৰে যে পাৰ হৈ এবাৰ চাবলৈ নাহা তুমি কেতিয়াও? দেহৰ যেনিবা ভৰসা নাই, তোমাৰতো ভৰসা আছে ন আমাৰ ওপৰত? নায়ক হ'ব খুজি নিজেই নায়ক হৈ এনেকৈ অভিমানৰ এটোপোলা উৰণি লৈ কিয়নো তুমি শুই আছা অ'?